নমস্কাৰ বন্ধুসকল, জয় আই অসম। ইনভেষ্ট অসমলৈ আপোনাক স্বাগতম জনালো। বৰ্তমান আমি সকলোৱে জানো যে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে ভাল ৰিটাৰ্ণ পোৱা যায়। সকলোৱে বেংকত পইচা নথৈ আজিকালি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব ধৰিছে। গতিকে ভাল কথা। আৰু আপুনি এতিয়াও যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰা নাই তেন্তে আপুনি হয়তো পিছুৱাই আছে। কিন্তু সমস্যা হ'ল আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব বিচাৰো, কিন্তু আমি বুজি নাপাওঁ কোনটো মিউচুৱেল ফাণ্ড কোম্পানীত ইনভেষ্ট কৰিব লাগে। গতিকে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু জনাটো দৰকাৰ। আমি ইয়াৰ আগতেও এটা ভিডিঅ'ৰ যোগেদি মিউচুৱেল ফাণ্ডৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছিলোঁ। ওপৰৰ আই লিংকত এই ভিডিঅ'টোৰ লিংক দিয়া আছে। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেন্তে প্লিজ এবাৰ সেই ভিডিঅ'টো চাব। মই ভাবো সেই ভিডিঅ'টোত আপোনাৰ জানিবলগীয়া বহুতখিনি কথাই আছে। যি কি নহওক, আমি সকলোৱে এই কথাটো জানোৱেই যে মিউচুৱেল ফাণ্ডত আমি মান্থ বাই মান্থ পইচা জমা কৰি যাব পাৰো, যাক SIP বুলি কোৱা হয়। আৰু একেলগেও আমি পইচা জমা কৰিব পাৰো, যাক আমি লামচাম এমাউণ্ট জমা কৰা বুলি কওঁ। SIPত ইনভেষ্ট কৰিব লাগে বুলি আমি সকলোৱে জানো, কিন্তু কেনেকৈ ইনভেষ্ট কৰিলে ৰিটাৰ্ণ বেছি পোৱা যাব, ৰিস্ক কম থাকিব, এইবোৰো জনাটো দৰকাৰ। আহক আজিৰ ভিডিঅ'টোত আমি ইয়াৰ বিষয়ে কৰো ইনভেষ্ট এনালাইচিছ। এতিয়ালৈকে আমি গম পালো যে SIP মানে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, অৰ্থাৎ প্লান মেনাৰত আমি পিৰিয়ডিকেলি ৰুটিন ৱাইজ মান্থ বাই মান্থ আমি ইনভেষ্ট কৰি গৈ থাকো লং টাৰ্মৰ কাৰণে। বেংকত যেনেকে RD কৰা হয়, ৰিকাৰিং ডিপজিট, সেইটো SIPৰ নিচিনা। এতিয়া SIP আৰু RD মাজত ডিফাৰেন্স ক'ত হয়? RDত এটা ফিক্সড ৰেট অফ ইন্টাৰেষ্ট থাকে। এনেকে চাওক, এই গ্ৰাফডালত যেনেকে দেখাইছো, RDত এনেকৈ আপোনাৰ পইচা গ্ৰ' হৈ যায়, কিন্তু SIPত এনেকুৱা নহয়। কাৰণ SIPত নৰ্মেলি ষ্টক এক্সচেঞ্জত ইনভেষ্ট কৰে, আৰু ষ্টক এক্সচেঞ্জ ভলেটাইল হয়, অৰ্থাৎ মাৰ্কেট আপছ এণ্ড ডাউন হৈ থাকে। এনেকুৱা গ্ৰাফ হৈ যাওক, কেতিয়াবা আপ কেতিয়াবা ডাউন। গতিকে এই আপছ ডাউনবোৰৰ ৰিস্ক থাকে, কিন্তু এটা লং টাৰ্মত যদি চোৱা যায় তেনেহ'লে আল্টিমেটলি আপৱাৰ্ড গ্ৰ'থে থাকে, আৰু RDতকৈ নৰ্মেলি বেছি ইণ্টাৰেষ্ট পোৱা যায়। এতিয়া মিউচুৱেল ফাণ্ডে কেনেকে কাম কৰে সেই বিষয়টো আমি জানোৱেই। কিছুমান কোম্পানী আছে যিয়ে আপোনাৰ পইচা লৈ বিভিন্ন ঠাইত ইনভেষ্ট কৰে, তাৰ পৰা ৰিটাৰ্ণ জেনেৰেট কৰে, আৰু সেই ৰিটাৰ্ণত কিছু সংখ্যক তেওঁলোকে চাৰ্জেছ লয়, বাকী আপোনাকে ৰিটাৰ্ণ কৰি দিয়ে। নৰ্মেলি মিউচুৱেল ফাণ্ডে ইকুইটিত ইনভেষ্ট কৰে। ইকুইটি মানে ষ্টক এক্সচেঞ্জৰ যিবোৰ শ্বেয়াৰ হয় না, সিহঁতক ইকুইটি বুলি কোৱা হয়, ইকুইটি শ্বেয়াৰ। ডেপ্ট মানে ধৰক মোৰ এটা কোম্পানী আছে বা মই গভৰ্ণমেণ্ট হয় আৰু মোক ধাৰত পইচা লাগে, তো মই বণ্ড ইছ্যু কৰি দিছোঁ, আৰু সেই বণ্ডবোৰ আপুনি কিনিব পাৰে বা মিউচুৱেল ফাণ্ড কোম্পানীবোৰে কিনি লয়, আৰু তাত এটা ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট দিয়া যায়। অৰ্থাৎ কিছুমান কোম্পানী বা চৰকাৰক পইচা ধাৰলৈ দিলে আৰু তাৰ পৰা এটা ভাল ইণ্টাৰেষ্ট পোৱা যায়, যিটো নৰ্মেলি বেংকৰ FDতকৈ বেছি হয়। তো মিউচুৱেল ফাণ্ডে তাতো ইনভেষ্ট কৰে। হাইব্ৰিড ইনভেষ্টমেণ্ট, অৰ্থাৎ তেনেকুৱা ধৰণৰ স্কিম য'ত ইকুইটিত ইনভেষ্ট কৰে আৰু ডেপ্টতো ইনভেষ্ট কৰে, আনহাতে কমোডিটিটো ইনভেষ্ট কৰে, অৰ্থাৎ গোল্ড, ষ্টীল, চিলভাৰ এনেধৰণৰ কমোডিটিত ইনভেষ্ট কৰে, যাৰ গ্ৰ'থ হয় আৰু তাৰ পৰাও ৰিটাৰ্ণ জেনেৰেট হয়। গতিকে আপুনি এনেধৰণৰ যিকোনো এটা স্কিমতে ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডৰ জৰিয়তে। কিন্তু আপুনি যদি SIP কৰিব যায় তেন্তে এই অপশ্যনবোৰৰ প্ৰয়োজন নাই। আপুনি অনলি ইকুইটিত ইনভেষ্ট কৰক, অৰ্থাৎ ষ্টক এক্সচেঞ্জতে ইনভেষ্ট কৰক। আমি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ, মিউচুৱেল ফাণ্ড কোম্পানীবোৰে আমাক কিছুমান ইউনিট দিয়ে, যিবোৰক নেট এছেট ভেলু বুলি কোৱা হয়, NAV বুলি কোৱা হয়। এই বিষয়ে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। মই আকৌ অনুৰোধ কৰিম, আগৰ ভিডিঅ'টো যদি এবাৰ চাই তেন্তে আপোনাৰ বহুতখিনি কথা ক্লিয়াৰ হৈ যাব। SIP জৰিয়তে যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ তেন্তে আমি কি বস্তু চোৱাটো দৰকাৰ? প্ৰথমতে ফাণ্ড ৰিটাৰ্ণ, অৰ্থাৎ মিউচুৱেল ফাণ্ড বিভিন্ন কোম্পানী থাকে, যাক AMC বুলি কোৱা হয়, এছেট মেনেজমেণ্ট কোম্পানী। মই আগলৈ ক'ম। সেই কোম্পানীবোৰৰ বিভিন্ন স্কিম থাকে। আপুনি যিকোনো এটা কোম্পানীৰ ৱেবছাইটত যদি যায় বা সিহঁতৰ এপছ আছে, সেই এপছবোৰত যায় তেন্তে সেই স্কিমবোৰ দেখা পাব। গতিকে সেই স্কিমটোৰ লাষ্ট 5 বছৰত ৰিটাৰ্ণ কিমান দি আছে, প্ৰথম সেইটো চোৱাটো দৰকাৰ, আৰু সেইটো কম্পেয়াৰ কৰাটো দৰকাৰ। ৰিটাৰ্ণ ভেলু আপুনি XIRR ফৰ্মেটতো পাব, CAGR ফৰ্মেটতো পাব, আৰু এবছলিউট ৰিটাৰ্ণ এনেকুৱা ফৰ্মেটতো পাব। এতিয়া XIRR, CAGR আৰু এবছলিউট ৰিটাৰ্ণ কি হয়? XIRR মানে এক্সটেণ্ডেড ইণ্টাৰনেল ৰেট অফ ৰিটাৰ্ণ,
SIP যেতিয়া আপুনি ইনভেষ্ট কৰে তেতিয়া একেলগে আপুনি পইচাখিনি নিদিয়ে প্ৰত্যেক মাহতে আপোনাৰ প্ৰিমিয়ামটো দিয়ে যদি আপোনাৰ প্ৰিমিয়াম 1000 হয় তেন্তে আপুনি 1000 পাৰ মান্থত ইনভেষ্ট কৰিব গতিকে আপুনি যদি 5 বছৰ বা 6 বছৰৰ কাৰণে এটা SIP খুলিছে প্ৰথম মাহত আপুনি 6 বছৰৰ কাৰণে 1000 টকা দিব নেক্সট মাহত আপুনি 5 বছৰ 11 মাহৰ কাৰণে 1000 টকা দিলে তেনেকৈ প্ৰত্যেক মাহতে যি ইনভেষ্ট কৰি গৈ আছে তাৰ সময়টো বেলেগ হৈ আছে আৰু XIR ফৰ্মুলাত এই বেলেগ বেলেগ টাইম হৰাইজনত ইনভেষ্ট কৰা পইচাটোৰ এনুৱেলাইজড ৰিটাৰ্ণ কিমান হ'ব তাক বিবেচনা কৰা হয় SIP কাৰণে আমি XIR বিবেচনা কৰোঁ আৰু CAGR মানে কম্পাউণ্ডেড এনুৱেল গ্ৰোথ ৰেট মিউচুৱেল ফাণ্ড বা ষ্টক এক্সচেঞ্জত মই কৈছোৱেই যে আপছ এণ্ড ডাউনছ থাকে কোনোবা বছৰ আপুনি 15% ৰিটাৰ্ণ পালে কোনোবা বছৰ আপোনাৰ -2% হ'ব পাৰে তো আপুনি যদি 6 বছৰৰ কাৰণে এটা লাম্পসাম এমাউন্ট জমা কৰিছিলে 6 বছৰৰ পাছত এভাৰেজ ৰিটাৰ্ণ কিমান হ'ব প্ৰত্যেক বছৰৰ যদি তাক ক্যালকুলেট কৰা যায় তেন্তে সেইটো CAGR ফৰ্মত আহে গতিকে মিনিমাম 5 বছৰৰ ৰিটাৰ্ণ আমি প্ৰথমে কম্পেয়াৰ কৰিম সেকেন্ডলি আমি চাব লাগিব AUM অৰ্থাৎ এসেট আন্ডাৰ মেনেজমেন্ট কোনো এটা স্কিমৰ যোগেদি এটা মিউচুৱেল ফাণ্ড কোম্পানীয়ে কিমান টকাৰ ফাণ্ড মেনেজ কৰি আছে যদি এটা স্কিম ভাল হয় তেন্তে মোৰ দৰে বহুত মানুহ সেই স্কিমটোৰ প্ৰতি ইন্টাৰেষ্টেড হ'ব আৰু সকলোৱে সেই স্কিমটোত ইনভেষ্ট কৰিব সো AUM বেছি হ'ব গতিকে AUM যদি বহুত বেছি হয় তেন্তে আমি এটা আইডিয়া কৰিব পাৰো যে এই স্কিমটো মানুহৰ ডিমান্ড বেছি সো স্কিমটো ভাল হয় থাৰ্ডলি এক্সপেন্স ৰেশিও মানে মিউচুৱেল ফাণ্ডে সেই স্কিমটো মেনেজ কৰাৰ কাৰণে কিমান পাৰ্চেন্ট চাৰ্জ লয় মিউচুৱেল ফাণ্ড কোম্পানীবোৰে ডেইলি ওয়াইজ আপোনাৰ টোটাল ৰিটাৰ্ণৰ পৰা তেওঁলোকৰ এক্সপেন্স ৰেশিও ডিডাক্ট কৰি গৈ থাকে গতিকে এক্সপেন্স ৰেশিও যদি বেছি হয় CAGR কমি যাব আৰু ফোৰ্থলি যদি আমি জানো যে স্কিমটো চলাই থকা ফাণ্ড মেনেজাৰজন কোন হয় আমি যেতিয়া লাহে লাহে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি গৈ থাকিম আমি বিভিন্ন ফাণ্ড মেনেজাৰবোৰে এটা কোম্পানীৰ পৰা আনটো কোম্পানীলৈ শিফট কৰে সেইবোৰ বিষয়ে গম পাই থাকিম কোনটো স্কিম কোনজন ফাণ্ড মেনেজাৰে চলাই আছে সেই বিষয়ে জানিম গতিকে এজন ফাণ্ড মেনেজাৰৰ ওপৰত এটা কনভিকচন থাকে যে সেই ফাণ্ড মেনেজাৰজনে আগৰ স্কিমটো ভালকৈ চলাইছিলে গতিকে এইটো ভালকৈ মেনেজ কৰিব এই চাৰিটা কথা বিবেচনা কৰোঁতে কিছু আমি কমন সেন্স লোৱাটো দৰকাৰ যেনেকৈ কিছুমান ফাণ্ডত কি হয় নহয় ৰিটাৰ্ণ বহুত বেছি আহে সো এক্সপেন্স ৰেশিওটো বেছি হয় গতিকে তেনে ক্ষেত্ৰত আমি এক্সপেন্স ৰেশিও কনসিডাৰ নকৰিম কেতিয়াবা নতুন এটা ফাণ্ড হয় তাত AUM কম হ'ব এনেকুৱা বহুত ধৰণৰ কথা আছে মেইনলি আমি কি চাব লাগে আৰু এইকেইটাৰ অৰ্থ কি হয় সেইটো জনাটো দৰকাৰ আচ্ছা এইখিনি কথা বাৰু জানিলো কিন্তু বহুতৰ মনত এটা প্ৰশ্ন হয় যে আমি মিউচুৱেল ফাণ্ড খুলিম মোবাইল এপছৰ জৰিয়তে যদি আমি মিউচুৱেল ফাণ্ড খুলিলো আৰু কাইলৈ যদি সেই এপছটোৱে নাইকিয়া হৈ গ'ল তেতিয়া আমাৰ পইচাখিনি কি হ'ব আমি যি এপছৰ জৰিয়তে মিউচুৱেল ফাণ্ডত ইনভেষ্ট নকৰো কিয় আলটিমেটলি যি ৰেজিষ্টাৰ্ড এছেট মেনেজমেন্ট কোম্পানী আছে বা AMC আছে তেওঁলোকৰ ওচৰতে আমাৰ মিউচুৱেল ফাণ্ডৰ পইচা জমা হয় যেনে এক্সিছ মিউচুৱেল ফাণ্ড SBI মিউচুৱেল ফাণ্ড HDFC মিউচুৱেল ফাণ্ড এনে ধৰণৰ টোটেল 44টা ৰেজিষ্টাৰ্ড AMC আছে এই 44টা AMC এ আমাৰ ইনভেষ্টেড পইচাখিনি মেনেজ কৰে আৰু এই 44টাৰ আপুনি যি কোনো এটা AMC তে পইচা জমা কৰিব পাৰে আপোনাৰ পইচা কেতিয়াও নাইকিয়া নহয় এই AMC বোৰৰ এপছও আছে ডাইৰেক্টলি সেই এপছত গৈ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে বা কিছুমান ৰেজিষ্টাৰ এণ্ড ট্ৰান্সফাৰ এজেন্ট আছে কেম্পছ কাৰ্ভি ইত্যাদি যিবোৰে এই মিউচুৱেল ফাণ্ডত কিমান কাস্টমাৰ আছে আৰু কাস্টমাৰবোৰে কিমান পইচা জমা কৰিছে তাৰ হিচাপ ৰাখে এই কেম্পছ কাৰ্ভিৰ জৰিয়তেও আমি মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্ট কৰিব পাৰো আৰু কিছুমান থাৰ্ড পাৰ্টি এপছ আছে যিবোৰ সচৰাচৰ আমি ইউজ কৰি থাকো যেনেকৈ গ্ৰো এপছ আপষ্টক্স জিৰোধা ইয়াৰ জৰিয়তেও আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰো আলটিমেটলি পইচা যাব সেই AMCৰ ওচৰতে আৰু এই সকলোবোৰ আমাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে লিংক হৈ থাকে গতিকে কাইলৈ যদি কোনোবা এটা থাৰ্ড পাৰ্টি এপছ নাইকিয়া হৈ যায় তেনেহলেও আপোনাৰ বা মোৰ AMC পইচা জমা হৈ থাকিব আমি বেংক বা বিভিন্ন আনএডভাইজৰী এজেন্টৰ জৰিয়তে মিউচুৱেল ফাণ্ডত পইচা জমা কৰিব পাৰো যিবোৰ ৰেগুলাৰ স্কিম হয় সচৰাচৰ মই পাৰ্সোনালি এডভাইস নকৰো কাৰণ আমি ডাইৰেক্টলি ইনভেষ্ট কৰিব লাগে য'ত কোনো ধৰণৰ এক্সট্ৰা চাৰ্জেছ নাথাকে কাৰণ ৰেগুলাৰ স্কিমত কি হয় নহয় যিটো ৰিটাৰ্ণ পোৱা যায় তাত এটা ব্ৰকিং চাৰ্জেছ আৰু এক্সট্ৰা লাগি যায় যাৰ জৰিয়তে লং টাৰ্ম ৰিটাৰ্ণৰ পৰা বহুতখিনি পইচা তেওঁলোকে লৈ গুচি যায়
আৰু আন এটা কথা যেনেকে এক্সিছ মিউচুৱেল ফাণ্ড আৰু এক্সিছ বেংক দুইটা বেলেগ বস্তু হয় যেনেকৈ SBI মিউচুৱেল ফাণ্ড এণ্ড SBI বেংক HDFC মিউচুৱেল ফাণ্ড এণ্ড HDFC বেংক দুইটা বেলেগ হয় দুইটা বেলেগ বেলেগ কোম্পানী হয় যদিও ইটোৱে আনটোৰ সৈতে ৰিলেট হয় কিন্তু মোৰ কোৱাৰ অৰ্থ এইটোহে যে SBI বেংকৰ এটা বেলেগ ব্ৰেণ্ড নেম আছে কিন্তু সেই SBI বেংকক লৈ SBI মিউচুৱেল ফাণ্ডক ৰিলেট কৰিব নালাগে কাৰণ SBI বেংকৰ পাৰফৰ্মেন্স আৰু SBI মিউচুৱেল ফাণ্ডৰ পাৰফৰ্মেন্সৰ মাজত ডিফাৰেন্স হ'ব পাৰে ইয়াৰ পাছত আমাৰ মনত আৰু এটা প্ৰশ্ন আহে যে আমি কোনটো স্কিমত পইচা আমি প্ৰথমে জনাটো দৰকাৰ যে এই স্কিমবোৰৰ নামবোৰ AMCয়ে নিজে ক্ৰিয়েট কৰিলে যেনে SBI চাইল্ড কেয়াৰ ফাণ্ড এক্সিছ ৰিটায়াৰমেণ্ট প্লান ফাণ্ড এনেধৰণৰ বিভিন্ন নাম আছে এই নামবোৰ AMCয়ে কাষ্টমাৰক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে ক্ৰিয়েট কৰিলে সো আমি বেছি কমপ্লেক্স আৰু এনেকুৱা এট্ৰেক্টিভ নেমবোৰৰ ওপৰত কনফিউজ হোৱাটো দৰকাৰ নাই কাৰণ আল্টিমেটলি যদি আপুনি ইকুইটিত ইনভেষ্ট কৰে মিউচুৱেল ফাণ্ডৰ জৰিয়তে তেন্তে তেওঁলোকে ষ্টক এক্সচেঞ্জতে ইনভেষ্ট কৰিব আৰু কেপিটেল ৱাইজ যদি আমি কোম্পানীবোৰক ডিভাইড কৰোঁ তেন্তে তিনিটা ভাগতে সেবিয়ে ডিভাইড কৰি থৈছে স্মল কেপ মিড কেপ আৰু লাৰ্জ কেপ সহজ ভাষাত স্মল কেপ অলপ সৰু কোম্পানী মিড কেপ ঠিক ঠাক আৰু লাৰ্জ কেপ বহুত ডাঙৰ কেপিটেলৰ কোম্পানী কিন্তু এনেকুৱা নহয় যে স্মল কেপ মানে একেবাৰে সৰু কোম্পানী 5,000 কোটি টকাৰ কোম্পানী এটা স্মল কেপ কোম্পানী হয় সো 5,000 কোটি টকা কম টকা নহয় গতিকে আমি SIPত directly small cap, mid cap, large cap সকলোতে আমি ইনভেষ্ট কৰিব পাৰোঁ অত্যাধিক এট্ৰাক্টিভ নামবোৰত ফাণ্ড মেনেজাৰৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে তো আমি এছেছ কৰিব নোৱাৰোঁ গতিকে আপোনাৰ যদি ফাণ্ড মেনেজাৰৰ ওপৰত বা কোম্পানীটোৰ ওপৰত বহুত বেছি কনভিকশ্যন আছে তেন্তে আপুনি তেনেধৰণৰ স্কিমবোৰ ল'ব পাৰে তো মই প্ৰিফাৰ কৰোঁ যে আল্টিমেটলি স্মল কেপ মিড কেপ আৰু লাৰ্জ কেপতে লাগিব তো মই ডাইৰেক্টলি স্মল কেপ মিড কেপ বা লাৰ্জ কেপ স্কিম এটা লৈ লওঁ আৰু এটা কথা SIPত ইনকাম ক'ৰ পৰা আহে এভাৰেজিং আৰু কম্পাউণ্ডিং এই চাৰ্টখন যে দেখিছে মই প্ৰত্যেক মাহতে ইনভেষ্ট কৰি গৈ আছো সো কেতিয়াবা মই এই ওপৰৰ ভেলুটো ইনভেষ্ট কৰিম কেতিয়াবা মই তলৰ ভেলুটো ইনভেষ্ট কৰিম তেনেকৈ লাষ্টত মোৰ এটা এভাৰেজ ভেলু ওলায় আৰু সেই এভাৰেজিং হোৱাৰ কাৰণেই লং টাৰ্মত মই প্ৰফিট জেনেৰেট কৰিব পাৰোঁ আৰু লং টাৰ্ম হোৱাৰ কাৰণেই কম্পাউণ্ডিঙো হৈ যায় গতিকে একচুৱেলি SIP ভাল বুলি কিয় কোৱা যায় বা ৰিস্ক কম বুলি কিয় কোৱা যায় কাৰণ ইয়াত অলৰেডি এভাৰেজিং হৈ যায় গতিকে কোনোবা মাহত যদি মই বেছি দামতো নিজৰ ইনভেষ্টমেণ্ট কৰিলোঁ নেক্সট মাহত যদি কিবা কাৰণত মাৰ্কেট ফল হ'ল সেইদিনাখন মই কম দামতো কিনিলোঁ আল্টিমেটলি এটা দুইটাৰে এটা এভাৰেজ দাম ওলাই গ'ল সেই দামতহে একচুৱেলি মই ইনভেষ্ট কৰিলোঁ গতিকে যেতিয়া মাৰ্কেট বাঢ়িব বা মোৰ নেট ভেলু যেতিয়া বাঢ়িব আল্টিমেটলি মোৰ ভাল প্ৰফিটেই হ'ব গতিকে কোৱা হয় যে SIPত ৰিস্ক কম হয় আৰু লং টাৰ্মৰ কাৰণে ৰাখিব লাগে যাতে ভাল ৰিটাৰ্ণ পাব পাৰোঁ ডাইৰেক্ট ইণ্ডেক্স ফাণ্ডতো আমি ইনভেষ্ট কৰিব পাৰোঁ ইণ্ডেক্স ফাণ্ড মানে হয়তো মোৰ আগৰ ভিডিঅ'বোৰ চাইছে যদি গম পায় যেনেকৈ নিফটি আৰু চেনচেক্স দুখন ষ্টক এক্সচেঞ্জ আছে আৰু এই দুখন ষ্টক এক্সচেঞ্জে কিছুমান ইণ্ডেক্স উলিয়ায় যেনেকৈ নিফটি 50 প্ৰথম 50টা মাৰ্কেট কেপিটেলত ডাঙৰ কোম্পানীৰ এটা ইণ্ডেক্স এনেধৰণৰ ইণ্ডেক্স ফাণ্ডবোৰ ৰিস্ক বহুতখিনি কম থাকে আৰু থাকে যেনেকৈ স্মল কেপৰ প্ৰথম 100টা কোম্পানী সদায় ভাল কোম্পানী হ'ব দিয়কচোন আৰু তাত যদি মই পইচা লগাইছো তেন্তে সৰু কোম্পানী এটা গ্ৰোথ হোৱাৰ চান্সেছ বেছি থাকে আৰু 100টা ভাল কোম্পানীত যদি মই লগাই দিছো পইচা আল্টিমেটলি মোৰ ৰিটাৰ্ণ ভাল পোৱাৰ চান্স বহুত থাকে তেনেকে মাল্টি কেপ বা ফ্লেক্সি কেপ মাল্টি কেপ আৰু ফ্লেক্সি কেপত কি হয় ন সিহঁতে স্মল কেপ মিড কেপ আৰু লাৰ্জ কেপ তিনিটাতে পইচা লগায় কিন্তু দুইটাৰ মাজত এটা ডিফাৰেন্স আছে মই এইটো ভিডিঅ'ত যদি জনাও বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো সো পাছত মই এইটো বিষয়ে এটা কভাৰ আপ ভিডিঅ' বনাম কিন্তু বহুত মানুহে স্মল কেপ ৰিস্কি বুলি কয় কিন্তু মই কওঁ যে SIPত আপুনি স্মল কেপত লগাওক কাৰণ চাওক স্মল কেপ ফাণ্ডত এটা কোম্পানী নলগায় তেওঁলোকে ধৰক 10টা কোম্পানীত লগালে আৰু 10টা কোম্পানীয়ে গ্ৰোথ হোৱাৰ বহুত চান্স থাকে কাৰণ যদি 1000 কোটি টকাৰ কোম্পানী এটা দুটা ভাল অৰ্ডাৰ পোৱাৰ লগে লগে সি 2000 কোটি হৈ যাব পাৰে আপোনাৰ পইচা ডাবল হৈ গ'ল কিন্তু 1 লাখ কোটি টকাৰ এটা যদি কোম্পানী হয় সি 2 লাখ কোটি হওঁতে বহুতখিনি সময় লাগিব গতিকে 10টা কোম্পানী যদি ভাল কোম্পানীত স্মল কেপত ইনভেষ্ট কৰিছে মিউচুৱেল ফাণ্ডে তাৰে ধৰক দুটা কোম্পানী কিবা কাৰণে লছত গুচি গ'ল কিন্তু বাকী 8টা কোম্পানীটো আউটপাৰফৰ্ম কৰিব আৰু আল্টিমেটলি আপোনাৰ টোটেল যিটো নেট ভেলু ৰিটাৰ্ণ হ'ব সেইটো ভালেই আহিব গতিকে যে লামচামত ইনভেষ্ট কাৰণে SIP জৰিয়তে ইনভেষ্ট কৰিছে মান্থ বাই মান্থ তেন্তে লং টাৰ্মৰ কাৰণে মই স্মল কেপত ইনভেষ্ট কৰাটো প্ৰিফাৰ কৰোঁ নেক্সট প্ৰশ্নটো হ'ল SIP কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব
যেতিয়াই দেখি আপোনাৰ যেতিয়াই মন গ'ল তেতিয়াই আপুনি SIP ষ্টাৰ্ট কৰিব পাৰে ষ্টক এক্সচেঞ্জ মাৰ্কেট আপছ ডাউন এইবোৰ মেটাৰ নকৰে SIP ষ্টাৰ্ট কৰাৰ কাৰণে সেকেন্ডলি সদায় গ্ৰোথ ফাণ্ডত ইনভেষ্ট কৰিব লাগে SIP হওক বা লামচামে হওক গ্ৰোথ ফাণ্ড মানে হ'ল গ্ৰোথ কোম্পানী কিছুমান কোম্পানীৰ ইনভেষ্ট কৰাৰ স্কোপ বহুত বেছি আছে সো তেনে কোম্পানীয়ে ডিভিডেন্ড নিদিয়ে কোম্পানীৰ যি প্ৰফিট হয় সেই প্ৰফিটটো গোটেইটো ইনভেষ্ট কৰে সাধাৰণতে মিড কেপ বা স্মল কেপ কোম্পানীবোৰ সেনেকুৱা দেখা যায় আনহাতে কিছুমান কোম্পানী হ'ল ডাঙৰ কোম্পানীবোৰত যিবোৰত অলৰেডি বহুত পইচা ৰিজাৰ্ভ হিচাপে আছে সেনেধৰণৰ কোম্পানীবোৰে কি কৰে ডিভিডেন্ড হিচাপে শ্বেয়াৰ হোল্ডাৰবোৰক প্ৰফিটৰ কিছু অংশ ভগাই দিয়ে গতিকে মিউচুৱেল ফাণ্ড স্কিমত গ্ৰোথ ফাণ্ড যদি হয় তাত ইনভেষ্ট কৰিব লাগে আমি কাৰণ তাৰ পৰা ৰিটাৰ্ণ বেছি পোৱা যায় কিন্তু যিবোৰ কোম্পানীয়ে ডিভিডেন্ড বেছি দিয়ে তেনেধৰণৰ কোম্পানীৰো কিছুমান স্কিম আছে বা ফাণ্ড আছে য'ত আমি ইনভেষ্ট কৰিব পাৰো তাৰ পৰা ৰিটাৰ্ণ সাধাৰণতে কম পোৱা যায় যেনে এক্সিছ স্মল কেপ ডাইৰেক্ট প্লান গ্ৰোথ এনেধৰণে লাষ্টত গ্ৰোথ লিখা আছে অৰ্থাৎ এইটো এটা গ্ৰোথ স্কিম এতিয়া আহো আমি টাইম হৰাইজনলৈ কিমান সময়ৰ কাৰণে SIP খুলিব লাগে প্ৰথম কথা আমাৰ ডে টু ডে ইউজ আৰু ইমাৰ্জেন্সিৰ কাৰণে যিখিনি পইচা দৰকাৰ সেইখিনি পইচা অলৰেডি আমি সেপাৰেট কৰি ল'ব লাগে কেতিয়াও সেইখিনি পইচা ইনভেষ্ট কৰিব নালাগে যদি আমি SIP ষ্টাৰ্ট কৰিছো তেন্তে মিনিমাম 5 বছৰ সাধাৰণতে তাতকৈ বেছি হ'ব লাগে ভাল কম্পাউণ্ডিঙৰ লাভ উঠাবৰ কাৰণে কিন্তু মিনিমাম 5 বছৰৰ কাৰণে ৰাখিবই লাগে সেকেন্ডলি গোল ওৰিয়েন্টেড হ'ব লাগে ধৰক উদাহৰণস্বৰূপে আপোনাৰ ছোৱালী এজনী জন্ম পালে সেই শিশুটিৰ 1 মাহ মান হওঁতে আপুনি এটা SIP খুলি দিলে আপুনি এটা আইডিয়া কৰিলে যে মই 25 বছৰ বয়সলৈকে এই SIP টো ৰাখিম আৰু 25 বছৰ বয়সত ছোৱালীজনী বিয়াৰ কাৰণে এই ইনভেষ্টমেন্টখিনি মই কৰিছো সো আজিৰ হিচাপত যদি মই এজনী ছোৱালীক বিয়া দিওঁ তেন্তে মোৰ কিমানখিনি পইচা লাগিব ধৰক 15 লাখ টকা লাগিব এতিয়া মই এজিউম কৰিব লাগিব যে প্ৰত্যেক বছৰে ইনফ্লেশ্যন কিমান হৈ আছে ধৰক আজিৰ হিচাপত 6.7% মান ইনফ্লেশ্যন হৈ আছে সো কম্পাউণ্ড ইন্টাৰেষ্ট ক্যালকুলেটৰত যদি মই ক্যালকুলেট কৰি চাওঁ 6.7% যদি ইনফ্লেশ্যন হৈ যায় তেন্তে আজিৰ 15 লাখ টকা যি এখন বিয়াত লাগিছিল কি একেখিনি টকা 25 বছৰৰ পিছত কিমান লাগিব ধৰক মই এটা আইডিয়া পাই গ'লো 80 লাখ টকা মান হৈ যাব তো মোৰ গোলটো এনেকুৱা হ'ব লাগিব যে মই কিমানখিনি পইচা SIP ৰাখিব লাগিব যাতে 25 বছৰৰ পিছত তাৰ টোটাল যিটো ৰিটাৰ্ণ হ'ব সেইটো 80 লাখতকৈ বেছি হয় গতিকে আমাৰ জীৱনত যিবোৰ মেজৰ ইভেন্ট আছে বা গোল আছে সেই গৰাকীয়ে আমি ইনভেষ্টমেন্টবোৰ কৰিব লাগে আৰু এটা কথা মই যদি আজি কোনোবা এটা স্কিম সিলেক্ট কৰিছো নেক্সট বছৰ সেইটো স্কিম ইভালুৱেট কৰিম সো যেতিয়া আমি এটা মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰো আমাৰ বেংকৰ পৰা ডাইৰেক্টলি পইচাটো মিউচুৱেল ফাণ্ডে কাটি লয় তাৰ কাৰণে এখন বেংক মেন্ডেট সাবমিট কৰিব লাগে নতুনকৈ যদি এটা স্কিম খোলো তেন্তে প্ৰথম বেংক মেন্ডেটটো 1 বছৰৰ কাৰণে দিব লাগে তাৰ পিছত নেক্সট 1 বছৰৰ পাছত স্কিমটোক আমি এনালাইজ কৰি যদি এই স্কিমটো কন্টিনিউ ৰাখাৰ যোগ্য হয় তেন্তে আমি আকৌ 1 বছৰৰ কাৰণে বেংক মেন্ডেটটো ৰিনিউ কৰি দিব পাৰো তাৰ পিছত আৰু এটা প্ৰশ্ন হয় যে আমি এটা পোৰ্টফলিও খুলিলো কিমানটা স্কিম ৰাখিম আমাৰ পোৰ্টফলিও কাৰণ একেবাৰে কম যদি স্কিম ৰাখা যায় তেন্তে ডাইভাৰ্সিফাইড নহব আৰু যদি বেছি স্কিম ৰাখা যায় তেন্তে আমি এনালাইজ কৰিব নোৱাৰিম বা ইভালুৱেট কৰিব নোৱাৰিম সো ৰিকমেন্ডেড এইটোৱে হয় যে 5টাৰ পৰা 7টা স্কিমত আপুনি পইচা ইনভেষ্ট কৰিব লাগে এবছৰত এটা স্কিমত পইচা ইনভেষ্ট কৰাৰ পাছত নেক্সট বছৰ আমি সেই স্কিমটো এনালাইজ কৰিম আৰু তাৰ পিছত যদি লাগে যে ফাণ্ডটো ওকে আছে ঠিক আছে তেন্তে আমি সেই ফাণ্ডটো কন্টিনিউ কৰিম সেকেন্ডলি SIP প্ৰিমিয়ামটো প্ৰত্যেক বছৰে ইনক্ৰিজ কৰি যাব লাগে অৰ্থাৎ মই 5000 টকাৰ SIP ষ্টাৰ্ট কৰিছো এই বছৰ নেক্সট বছৰ 6.7% অলৰেডি ইনফ্লেশ্যন হৈছে গতিকে মোৰ SIP এমাউন্টটো ইনক্ৰিজ হ'ব লাগে স্কিম কেইটাই থাকক কিন্তু প্ৰত্যেকটো স্কিমতে 200 টকা হলেও SIP মই ইনক্ৰিজ কৰিম মোৰ মূল লক্ষ্যটো সেইটো হ'ব লাগে যে মোৰ টোটাল ইনকাম ইমান হয় আৰু এই ইনকামৰ ইমান পাৰ্চেন্ট মই মিউচুৱেল ফাণ্ডত SIP জৰিয়তে ইনভেষ্ট কৰিম গতিকে মোৰ ইনকাম যদি বাঢ়ি গৈ থাকে তেনেহলে মই SIP ইনক্ৰিজ সহায় কৰি থাকিম কিন্তু তাৰ মেইন এইটো নহয় যে মই নতুন স্কিমত ইনভেষ্ট কৰি থাকিম আজিলৈ ইমানেই আশা কৰিছো ভিডিঅ'টোৰ জৰিয়তে কিছু তথ্য আপোনালোকলৈ আগবঢ়াব সক্ষম হৈছো যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু চাই থাকিব ইনভেষ্টৰ জয় আই অসম হেপী ইনভেষ্ট